সুপ্ৰভাত জনালোঁ সকলোকে। এইটো মোৰ চেনেলৰ দ্বিতীয়টো ব্লগ। ভিডিঅ' বনাম বুলি সদায়ে ভাবোঁ, কিন্তু এলাহৰ কাৰণে ভিডিঅ' বনোৱা নহয়। কালি ৰাতিয়ে ভাবি থৈছোঁ, যিহেতু কাইলৈ এঠাইলৈ যাম, এটা ভিডিঅ' প্ৰস্তুত কৰিমেই। আৰু এয়া ৰাতিপুৱা বোলো বিচনাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিয়া যাওক। পুৱা 4 মান বাজিছে, তেতিয়াই মই উঠিলোঁ। কালি ৰাতি ভালকৈ টোপনিও নাহিলে। ক'ৰবালৈ যাম বুলি ক'লে আচলতে মনটো উগুল থুগুল লাগি থাকে, নহয় জানো? সকলোৰে হয় চাগে, নে মোৰে হৈছে আপোনালোকে জনাবচোন দেই। এয়া মায়ে অলপ বাহিৰত পানী গৰম কৰি দিছে, গা পা ধুই ক'ত যাম আপোনালোকক দেখাই আছোঁ। বাহিৰখন চাওকচোন, ইমান আন্ধাৰ হৈ আছে। আৰু এটা কথা, আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' বনালে ভাল হ'ব কমেণ্ট কৰি জনাবচোন। ৰেলৱে ষ্টেচন পাই গ'লোহি। ৰেলৰ বাবে ৱেইট কৰি আছোঁ। ৰেল আহি পোৱাহিয়ে নাই এতিয়ালৈকে, অলপ সোনকালে আহি পালোহি। ট্ৰেইনৰ পৰা নামি এখন টেম্পু ল'লোঁ আৰু এতিয়া আমি আহি আছোঁ। ক'ত গৈ আছোঁ কৈ আছোঁ। আমি এয়া অৰুণাচলৰ লিকাবালি চিয়াং ডিষ্ট্ৰিক্টৰ মালিনী থানত আহি পালোহি। আহি কেনেকুৱা লাগিছে? আমি আহিছোঁ আচলতে মালিনী থানলৈ। এফালে এক্সিষ্ট আৰু এফালে এণ্ট্ৰি আছে। আৰু এটা কথা, এণ্ট্ৰি কৰোঁতে আপোনালোকে 20 টকাকৈ টিকেট ছিষ্টেম হয়, 20 টকাকৈ দিব লাগিব পাৰ পাৰ্চন। আৰু যদি ষ্টুডেণ্টসকল যায়, তেখেতসকলে ID কাৰ্ড লৈ গ'লে 5 টকাতে হৈ যাব। সেইবাবে ষ্টুডেণ্টসকলে ID কাৰ্ডটো নিবলৈ নাপাহৰিব কিন্তু দেই। আমি ID কাৰ্ড নিনিয়াৰ কাৰণে অলপ অসুবিধা হ'ল, মানে কি আৰু 20 টকাকৈ ভৰিব লগা হ'ল। যদি ID কাৰ্ডখন লৈ গ'লো হ'লে তেতিয়া 5 টকাতে হৈ গ'লহেঁতেন। এয়া মালিনী থানখন আছে অৰুণাচলৰ চিয়াং ডিষ্ট্ৰিক্টৰ লোৱাৰ চিয়াং পৰে, লিকাবালি অঞ্চলত। আমি ট্ৰেইনেৰে আহিলোঁ বাবে চিলাপথাৰত নামিলোঁ। চিলাপথাৰত দি টেম্পু লৈ আমি মালিনী থানখনত উপস্থিত হ'লোঁ। আপোনালোকে বহুতে হয়তো মালিনী থানলৈ আহিছে বা বহুতে হয়তো অহা নাই। যোনসকলে অহা নাই, মোৰ ভিডিঅ'ৰ জৰিয়তে মালিনী থানখন সম্পূৰ্ণ দৰ্শন কৰিব পাৰিব। এয়া মালিনী থানৰ বাহিৰ ভাগ, খুব সুন্দৰ এটা পৰিৱেশ। চাৰিওফালে কেৱল গছ, বহুত গছ আছে, কিন্তু সেইকাৰণে বহুত ভাল লাগিলে। খুব এটা সুন্দৰ পৰিৱেশ, মোৰ মনটো খুব ভাল লাগিলে গৈ। ৰ'বচোন আপোনালোকক বস্তু এটা দেখাম। এইটো চাওক না, কেনেকুৱা ধৰণৰ চাকি। মই কিন্তু প্ৰথমবাৰ দেখিছোঁ, আমাৰ ফালে আগে পিছে এনেকুৱা ধৰণৰ চাকি দেখা নাই। ঘিউৰ চাকি হয়, ভাবি আছিলোঁ জ্বলিব বা নজ্বলিব, কিন্তু দোকানীজনে জ্বলাই দেখাই দিছে দেই, তেনেকৈ কৈ থকাৰ কাৰণে। আৰু আমি অৱশেষত থানখন পাই গ'লোগৈ, থানখন দৰ্শন কৰিলোঁ। খুব সুন্দৰ এটা পৰিৱেশ হৈ আছিলে, কীৰ্তন হৈ আছিলে আচলতে। আপোনালোকক ভিডিঅ'ত দেখাব নহ'লে, কিন্তু মনটো বহুত পবিত্ৰ লাগিলে গৈ। আৰু বুলি এই মন্দিৰৰ চাৰিওফালে 7 পাক যদি ঘূৰে, তেতিয়াহ'লে মনোকামনা পূৰ্ণ হয় বুলি কৈছে। এইবোৰ দেখিছেনে? কাষে কাষে আৰ্কিঅ'লজিকেল ষ্ট্ৰাকচাৰ কিছুমান আছে, আপোনালোকক দেখাম ভিডিঅ'টোৰ জৰিয়তে। চুতীয়া কিংডমৰ দিনতে বোলে মন্দিৰভাগ সজা হৈছিলে। আপোনালোকক আৰু জনাবলৈ চেষ্টা কৰিম কেনেকৈনো মন্দিৰভাগ হ'ল, কিয় মালিনী নাম পালে মন্দিৰভাগে, সকলো জনাম। ভিডিঅ'টো চাই থাকিব শেষলৈকে। ইয়ালৈ আহি এটা নজনা কথা জানিব পাৰিলোঁ। শুনামতে যেতিয়া শ্ৰীকৃষ্ণই ৰুক্মিণীক পলুৱাই আনিছিলে ভীষ্মক নগৰৰ পৰা, তেতিয়া এই ঠাইখিনিতে শিৱ আৰু পাৰ্বতীয়ে তপস্যা কৰি আছিলে। আৰু যেতিয়া শ্ৰীকৃষ্ণই ৰুক্মিণীক লৈ আহে, তেতিয়া পাৰ্বতীয়ে এডাল সুন্দৰ নানা ৰঙী ফুলৰ মালা নিজ হাতেৰে তৈয়াৰ কৰি শ্ৰীকৃষ্ণক উপহাৰ হিচাপে প্ৰদান কৰে। আৰু শ্ৰীকৃষ্ণই ইমানেই ভাল পালে যে মালাডাল, সেইবাবে পাৰ্বতীক মালিনী নাম দি থৈ গ'ল। মালিনী শব্দৰ অৰ্থ কি বাৰু কমেণ্টত জনাবচোন দেই। আপোনালোকৰ এই বিষয়ে জানি কেনেকুৱা লাগিলে বাৰু, মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এভাগ মন্দিৰ আছে, ৰুক্মিণী মন্দিৰ এভাগো আছে, বহু ওপৰত আছে। মালিনী থানখনৰ পৰা বহু দূৰৰ ওপৰত আছে। বহুতে বোলে মানে সেইভাগ মন্দিৰ আছে বুলি নাজানে, অকল কেৱল মালিনী থানখন চায়ে গুচি যায়। মই আপোনালোকক সেইভাগ মন্দিৰো দৰ্শন কৰাম, সেইবাবে শেষলৈকে ভিডিঅ'টো চাই থাকিব।